আজিৰ দিনত কোটি কোটি মানুহে মোবাইল ব্যৱহাৰ কৰে আৰু এজনে আনজনৰ লগত কথা পাতিবলৈ যিকোনো কোম্পানীৰ সিম কাৰ্ড ব্যৱহাৰ কৰে। কিন্তু আপোনালোকে কেতিয়াবা ভাবি চাইছেনে সিম কাৰ্ডৰ এটা সৰু অংশ কিয় কাটা হৈ থাকে? আজি এই ভিডিঅ'ত মই আপোনালোকক ইয়াৰ কাৰণ ক'বলৈ গৈ আছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আচলতে যেতিয়া প্ৰথমে মোবাইল ফোন ওলাইছিলে তেতিয়া সিম কাৰ্ড উলিয়াব পৰা সুবিধা নাছিলে। তাৰমানে আপুনি যিটো অপাৰেটৰ মোবাইল ফোন এবাৰ কিনিলে সেইখন সিমে আপুনি সদায় ব্যৱহাৰ কৰিব লাগিছিল। সময়ৰ লগে লগে ইয়াৰ পৰিৱৰ্তন হ'ল আৰু এনেকুৱা মোবাইল ফোনো আহিল যিটোৰ পৰা সিম কাৰ্ড উলিয়াব পৰা সুবিধা হ'ল। কিন্তু সেই সময়ত সিম কাৰ্ডবোৰ পুনৰ এটা অংশ কাটা হৈ থকা নাছিল আৰু সেই সময়ত সিম কাৰ্ড মানুহৰ বাবে এটা নতুন বস্তু আছিল। সেইবাবে বহুতে সিমখন মোবাইলত ভালদৰে লগাবই পৰা নাছিল। তেওঁলোকে সিমখন কোন ছাইডত মোবাইলত লগাই ভালদৰে নাজানিছিল। লাহে লাহে এনেকুৱা সমস্যাবোৰ বাঢ়ি গ'ল আৰু তেওঁলোকে আপত্তি দেখুৱাবলৈ ধৰিলে। তেতিয়া কোম্পানীবোৰে সিম কাৰ্ডৰ ডিজাইন চেঞ্জ কৰিবৰ বাবে চিন্তা কৰিলে, যাতে সহজতে মানুহবোৰে সিম কাৰ্ডখন লগাব পাৰে আৰু সেইবাবে সিম কাৰ্ডখনক পুনৰ এটা সৰু অংশ কাটি দিলে। মোবাইলতো যিখিনি ঠাইত সিম কাৰ্ডখন লগোৱা হয় তাতো কাটাৰ অংশৰ চিনটো দিয়া হ'ল, যাৰ বাবে সিম কাৰ্ড লগোৱাটো সহজ হৈ পৰিল। সেই সময়ৰ পৰা সিম কাৰ্ডত এই কটা অংশটো গাইডৰ দৰে কাম কৰি আহিছে।